নিভাজ সাপোৰ্টলৈ আপোনালোকক স্বাগতম। স্বাধীনতাৰ ৭৬ বছৰীয়া আনন্দদায়ক মুহূৰ্তত মোৰ চৌকাষৰ কিছু সুখকৰ অনুভূতি ভিডিঅ'ৰ যোগেদি আপোনালোকলৈ আগবঢ়াইছোঁ। নিভাজ সাপোৰ্টৰ যোগেদি কিছু নতুনত্ব, কিছু অজানা তথ্য দিম বুলিয়ে চেনেলটো আৰম্ভ কৰিছিলোঁ। আজিৰ ভিডিঅ'টোতো তাৰেই প্ৰতিফলন ঘটিলে শ্ৰম সাৰ্থক হোৱা বুলি ভাবি 1947 চন আগষ্ট মাহৰ 15 তাৰিখ সময় ৰাতি 10 বাজিছে। সংসদৰ চেণ্ট্ৰেল হলত সমবেত হ'ল জৱাহৰলাল নেহৰু, চৰ্দাৰ বল্লভভাই পেটেল, ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ আৰু লৰ্ড মাউণ্টবেটেন। দিল্লীৰ প্ৰিন্সেছ পাৰ্কত ইতিমধ্যে গোট খাইছে প্ৰায় 6 লক্ষাধিক লোক। উদ্দেশ্য স্বাধীন ভাৰতৰ মাহেন্দ্ৰখনক উপভোগ আৰু উদযাপন কৰা। প্ৰতিকূল বতৰ, তথাপি উৎসাহৰ অন্ত নাই। 12 বাজিবলৈ আৰু কেইমিনিটমান বাকী। জৱাহৰলাল নেহৰুৱে ভাষণ আৰম্ভ কৰে। ভাৰত স্বাধীন 200 বছৰৰ পৰাধীনতাৰ আৰু আজি 2022 চনৰ 15 আগষ্ট। স্বাধীনতাৰ ৭৬ বছৰ। লুইতেদি বহু পানী বৈ গ'ল। শক্তিহীন ভাৰত শক্তিধৰ হ'ল, মহাশক্তিধৰ হোৱাৰ দিশত আগবাঢ়ি গ'ল। আমি স্বাধীন ভাৰতৰ অসম ৰাজ্যৰ নাগৰিক। অসমৰ বিভিন্ন প্ৰান্তত স্বাধীনতা দিৱস উদযাপনৰ কিছু বিশেষ মুহূৰ্তৰ ভিডিঅ' সংগ্ৰহ আপোনালোকলৈ আগবঢ়াইছোঁ। এয়া নগাঁও জিলাত চৰকাৰীভাৱে আয়োজন কৰা স্বাধীনতা দিৱসৰ অংশ। মৰিগাঁও জিলাৰ নাওকটা প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰীসকলে আয়োজন কৰা স্বাধীনতা দিৱস। এয়া নগাঁও জিলাৰ বটদ্ৰৱৰ মহিলাসকলে ৰূপায়ণ কৰা সমদল কাৰ্যসূচী। এয়া মৰিগাঁও জিলাৰ বৰচিলা মজলীয়া বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে আয়োজন কৰা সমদল শোভাযাত্ৰা। এয়া মৰিগাঁও জিলাৰ ঘগুৱা জনজাতি প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ সমদল শোভাযাত্ৰা কাৰ্যসূচী। এই ভিডিঅ' ক্লিপবোৰৰ ভিতৰত
আপোনাৰ কোনটো ক্লিপছ অধিক মনোৰঞ্জক হ'ল কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। ভিডিঅ'টো ভাল পালে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে বেল আইকনটো টিপি থ'ব যাতে মোৰ নতুন ভিডিঅ'ৰ সম্ভৱ আগতীয়াকৈ পায়। ধন্যবাদ।